Hey everyone, কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালেই আছে আৰু ময়ো ভালেই আছোঁ আজি পিছে ৰেচিপি লৈ অহা নাই গম পাইছেই চাগে আজি অলপমান কথা ডিসকাস কৰিবলৈ আহিছোঁ আপোনালোকৰ লগত আজিৰ দিনত মই যেতিয়া মোৰ ফোনৰ হোৱাটছআপটো অকমান স্ক্ৰল কৰি থাকোঁতে এটা মেছেজ দেখা পাইছিলোঁ দুদিনমান আগৰ হয় মেছেজটো নতুন মেছেজ নহয় 3-4 দিনমান বা তাত এসপ্তাহমানৰ আগৰ নেকি মই ডেটটো নাচালোঁ কিন্তু দুদিনমান আগৰ মেছেজ হয় আৰু মেছেজটোত মোৰ এগৰাকী ফ্ৰেণ্ড বুলি মই কৈছোঁ ফ্ৰেণ্ডগৰাকীয়ে মোক সুধিছিলে যে তেওঁৰ অকণমান ভাগৰুৱা যেন লাগি থাকে বা টোপনি যেন লাগি থাকে আৰু এইটো বহুত দিনৰ পৰা হৈ আছে তেওঁৰ আৰু কিবা হেল্প কৰিব পাৰিম নেকি তেনেকুৱা মোক এটা মেছেজ তেওঁ কৰিছিলে তো মেছেজটো পাই পেলাই মই তেওঁক যেহেতু মহিলাসকলৰ ক্ষেত্ৰত এনেদৰে ভাগৰুৱা ভাৱটো বহুতৰ ক্ষেত্ৰত যদিহে থাইৰয়েডৰ প্ৰব্লেম থাকে তো দেখা যায় বহুত ক্ষেত্ৰত সেইবাবে মই সুধিছিলোঁ জানিবা টেষ্টটো কৰাইছিলে নেকি আৰু তাৰপিছত মই তেওঁক এজন ডক্টৰৰ ওচৰত থৰলি চেকআপ এটা কৰাই ল'বলৈ ক'লোঁ আৰু তাৰপিছত যেতিয়া পুনৰ মই আজি সেই মেছেজটো দেখিলোঁ পিছে সেই তাৰপিছত মেছেজটো দেখাৰ পিছত মোৰ অকমান ষ্ট্ৰাইক কৰি আছে কথা কিছুমান যে যদিও তেওঁ মোক কথাখিনি সুধিছিল কিন্তু প্ৰব্লেম সেই একেটা প্ৰব্লেমে বহুতৰ কিন্তু হৈ থাকে আৰু যিহেতু তেওঁ সুধা এই কথাখিনি মানে কিছুমান সৰু কথা আছে ইয়াতে সেই কথাখিনি মেছেজত ইমানখিনি কথা বুজোৱাটো সম্ভৱ নহয় সেইবাবে মই ভাবিলোঁ এটা ভিডিঅ'কে মই কৰোঁ আৰু যাৰ জৰিয়তে তেওঁৰো অকণমান হেল্প হ'ব প্লাছ আৰু তেওঁৰ লগতে আৰু দুজনমানৰো যদি হেল্প হয় তেতিয়া মোৰ কাৰণে বহুত ডাঙৰ কথা বুলি মই ভাবিম আৰু গতিকে মই সেইবাবে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ কথাখিনি পিছে মই আলোচনাহে কৰিম বুলি ভাবিছোঁ কাৰণ মোৰ ওচৰত বহুত এগালমান জ্ঞানৰ ভাণ্ডাৰ লৈ আছোঁ আৰু আপোনালোকৰ ওচৰত মই সেইখিনি খুলিম এতিয়া তেনেকুৱা নিচিনা নহয় মই যিখিনি অকণমান বুজি পাইছোঁ সেই কথাখিনি আপোনালোকৰ লগত অকণমান আলোচনা বুলি ধৰি ল'ব পাৰে গতিকে এই যিটো ভাগৰুৱা বা টোপনি লাগি থকা মহিলাসকলৰ ক্ষেত্ৰত এই প্ৰব্লেমটো মহিলাসকলৰ ক্ষেত্ৰত বুলি ক'লে বেছিকৈ মহিলাসকলৰ ক্ষেত্ৰতে দেখা যায় কাৰণখিনি মই এতিয়া অলপ পিছত ক'ম তো সেইটো কাৰণে মহিলাসকলৰ ক্ষেত্ৰত দেখা যায় ইয়াৰ বহুতখিনি কথা একচুৱেলি আছে থাইৰয়েডটো মই টেষ্ট কৰাইছিলে নেকি তেওঁক সুধিছিলোঁ কাৰণ দেখা যায় থাইৰয়েড থাকিলেও তেনেকুৱা এটা প্ৰব্লেম থাইৰয়েডৰ যদি প্ৰব্লেম থাকে আপ এণ্ড ডাউন হৈ থাকে তো সেইবাবে মই তেওঁক ক'লোঁ যে থৰ চেকআপ এটা কৰাই ল'বলৈ কিন্তু থাইৰয়েডৰ বাদেও বহুত ক্ষেত্ৰত আমাৰ এই প্ৰব্লেমটো হ'ব পাৰে তাৰে ভিতৰত প্ৰথমতে মই অকণমান যিকেইটা কিবি বেমাৰৰ কাৰণত হ'ব পাৰে সেই বেমাৰকেইটাৰ কথা কৈছোঁ থাইৰয়েডৰ কথা মই ক'লোঁ তাৰপিছত আপোনাৰ যদিহে ডায়েবেটিছ পেচেণ্ট হয় আপুনি তেতিয়াও আপোনাৰ এই প্ৰব্লেমটো থাকিব পাৰে তাৰপিছতে আপোনাৰ হাৰ্টৰ পেচেণ্টৰো অকণমান এই ভাগৰুৱা ভাৱটো থাকিব পাৰে তাৰপিছত যিসকল মানুহে বহুত ষ্ট্ৰেছ লৈ থাকে সেই মানুহবিলাকৰ থাকিব পাৰে এতিয়া এই বেমাৰবিলাক যে মই নামবিলাক ক'লোঁ এই বেমাৰবিলাক এতিয়া মই প্ৰয়োজন বোধ কৰা নাই আৰু আগলৈ যদি কেতিয়াবা কাৰোবাৰ কিবা জানিব লগা থাকে আপোনালোকে সুধিব তেতিয়া দৰকাৰ হ'লে আমি এইখিনি আলোচনা কৰিম বাৰু কিন্তু আজি মই কিছুমান এনেকুৱা সৰু পইণ্ট কিছুমান মানে মই দিনটো আজি বহুত বেছি দিনত মোৰ টোপনিৰ কাৰণ নাহে গতিকে এনেই ভাত খাই উঠি যেতিয়া অকণমান ৰেষ্ট লৈ থাকোঁ সেই কথাবিলাকে মনলৈ আহি আছে যিহেতু সৰু কিছুমান কথা আমি যদি গুৰুত্ব দিওঁ এই প্ৰব্লেমবিলাক আমাৰ নিশ্চয় কিন্তু নাইকিয়া হ'ব গতিকে কাৰণখিনি যদি আমি ভালদৰে বুজি লওঁ তেতিয়াহ'লে আমাৰ সলিউশনটো আমাৰ হাততে আছে যিটো আমাৰ ভাগৰ লগা বা এইটো টোপনি আহি থকাৰ নিচিনা ভাৱ যিটো যিমান ৰেষ্ট ল'লেও বা যিমান হ'লেও আৰু শুই থাকোঁ নিচিনাই লাগে টোপনিটো পূৰ নোহোৱা লাগে যিমান হ'লেও সো এই প্ৰব্লেমটো মহিলাৰ ক্ষেত্ৰত বেছি দেখা যায় আৰু তাৰ কাৰণখিনি আছে বহুত মহিলাৰ কাৰণ
এইটো কাৰণেই দেখা যায় আমাৰ মহিলাবিলাক এনেকুৱা নিজৰ কেয়াৰ ল'বলৈ একেবাৰে পাহৰি যায় ঘৰখনৰ কেয়াৰ লওঁতে ইমানেই বেছি ব্যস্ত এইটো মই কোনো বেয়া ভাৱত বাৰু কোৱা নাই হা মই মহিলাসকলৰ ইমোশ্যনটো বুজি পাওঁ মই নিজেও এগৰাকী যিহেতু নাৰী মই সেইবাবে মই বুজি পেলাই কৈছোঁ আমি ইমানেই বেছি ঘৰখনত ব্যস্ত থাকোঁ মানে হাজবেণ্ডৰ হওক ল'ৰা ছোৱালীৰ হওক বা ঘৰখনৰ বেলেগ শাহু শহুৰ বা মা দেউতা তেওঁলোকৰ ইমানেই কেয়াৰ লোৱাত বা এনেও ঘৰখনো চম্ভালাত ইমানেই বেছি ব্যস্ত হৈ যাওঁ যে নিজৰ কথা ভাবিবলৈ একেবাৰেই পাহৰি যাওঁ নহয় জানো গতিকে সেইটো একেবাৰে হ'ব নালাগে আপোনালোকে নিজৰ খোৱা বোৱাখিনি অন্ততঃ টাইমত কৰক নিজৰ বডিটোৱে কাম কৰিবলৈ এনাৰ্জি লাগিব নহয় জানো আপুনি যদি বডিটো খটুৱাই থাকে আৰু সেইমতে বডিটোক আপুনি এনাৰ্জিখিনি গোট খাবৰ কাৰণে সেই নিউট্ৰিয়েণ্টছখিনি বডিটোক ছাপ্লাই নিদিয়ে তেতিয়াহ'লে বডিটোৱে নিশ্চয় কাম কৰিবলৈ কাম সিমান ভালকৈ নকৰিব যিমান ভালকৈ কৰিব লাগে গতিকে আপোনাৰ সেই ভাগৰুৱা বা টোপনি অহা নিচিনা ভাৱবিলাক থাকিব আৰু যেতিয়া আপুনি ধৰি লওক মই অকণমান উদাহৰণ এটা দিছোঁ ধৰি লওক আপুনি এনাৰ্জি যদি ধৰি লওক আপুনি খাই আছে 100 আৰু খৰচ কৰি আছে এনাৰ্জি 150 বা 120 তেতিয়াহ'লে আপোনাৰ সেই বাকী থকা 100 বা 20%টো আপোনাৰ বডিয়ে কিন্তু আপোনাৰ যিখিনি ষ্ট'ৰ হৈ থকা এনাৰ্জি আছে তাৰ পৰাই খৰচ কৰিব আপোনাৰ কাৰণ আপুনিতো ছাপ্লাই দিয়া নাই ন তাক গতিকে সেই যিমান ষ্ট'ৰ হৈ আছে তাৰ পৰা আনি আপোনাক যোগাৰ দিব আৰু আপুনি সেইখিনিকে খৰচ কৰে আৰু পুনৰ বডিটোক কষ্ট দি পেলাই কাম কৰি থাকিব ফলত কি হ'ব আপোনাৰ বডিটো লাহে লাহে দিনক দিনে দুৰ্বল হৈ আহিব আৰু আপোনাৰ এইখিনি প্ৰব্লেম দিব গতিকে আপোনালোকে কাম কৰাৰ আগত এইখিনি কথা সদায় মনত ৰাখিব খোৱা বোৱাটো একদম ঠিক ৰাখিব লাগিব ঠিক আছে 5টা খাদ্য খোৱা বোৱা বুলি কওঁতে 5টা খাদ্য আপোনালোকে সদায় খাব ব্ৰেকফাষ্ট লাঞ্চ ডিনাৰ কেতিয়াও নিজৰ খানাটো মিছ নকৰিব ঠিক আছে এই খানা তাৰ মাজত ব্ৰেকফাষ্ট আৰু লাঞ্চৰ মাজত আৰু লাঞ্চ আৰু ডিনাৰৰ মাজত যিটো গেপ আছে তাতে এটা সৰু মিল ল'ব আপোনালোকে বহুত বেছি হেভি নহ'লেও লাইট মিল এটাই ল'লে ধৰি লওক চিৰিয়েল অকণমান খালে বা আপোনাৰ স্মুদি খালে এগিলাছ স্মুদি খাই দিলে বা মিল্কশ্বেক খালে ধৰি লওক জুচ এগিলাছ খালে লগত ফ্ৰুটছ আৰু কিবা স্নেক্স জাতীয় হা আৰু বা আপোনালোকে এইবিলাকো খাব পাৰে ফাইবাৰ থকা বেছি বস্তু হা প্ৰটিন ফাইবাৰ থকা বস্তু কেঁচা মগু বুট বা গজালি ওলোৱা মগু বুট ধৰি লওক বাদাম হৈ গ'ল ড্ৰাই ফ্ৰুটছ হৈ গ'ল ছিজনেল ফ্ৰুটছবিলাক হৈ গ'ল আপোনালোকে এইবিলাক বস্তু সেই মাজৰ গেপবিলাকত ভৰাব ঠিক আছে আৰু যিবিলাক খাদ্যখিনি যে খাব সেইখিনিতো যাতে ভালদৰে ভিটামিনছ মিনাৰেলছখিনি থাকে তেনেকুৱা ধৰণৰ খাদ্য আপোনালোকে খাব তাৰপিছত নেক্সটটো আহিলে মাইকী মানুহবিলাকৰ যিহেতু আমাৰ মহিলাবিলাকৰ পিৰিয়ডছ মান্থলি পিৰিয়ডছ হৈ থাকে মাহেকীয়া হৈ থাকে তাতে কিছুমানৰ বহুত বেছি হেভি ফ্ল' হোৱা দেখা যায় ঠিক আছে গতিকে এইটো কোনো ডাঙৰ কথা নহয় হেভি ফ্ল' নৰ্মেল কথা কিছুমানৰ হয় কিছুমানৰ কমকৈ হয় কিছুমানৰ বেছিকৈ হয় ঠিক আছে কিন্তু সেইকাৰণে কাৰণটো হ'ব পাৰে যে সেইবিলাক কাৰণতো যেতিয়া ব্লাডৰ হিমোগ্ল'বিন বা আইৰণৰ ডেফিচিয়েঞ্চি হ'ব পাৰে তেতিয়াও আমাৰ ব্লাডত আইৰণ বা হিমোগ্ল'বিনৰ যেতিয়া ডেফিচিয়েঞ্চি হ'ব তেতিয়া আপোনাৰ সেই ভাগৰ লগাটো হ'ব পাৰে কাৰণ ব্লাডেহে চব কেৰি কৰি লৈ যায় অক্সিজেন হৈ গ'ল এনাৰ্জি হৈ গ'ল চবটো ব্লাডেই কেৰি কৰি লৈ যায় ন যদি সেই ব্লাডত আইৰণ হিমোগ্ল'বিনটোৱে কমটি থাকে তো আপোনাৰ অভিয়াছলি অকণমান সেই তেনেকুৱা প্ৰব্লেমখিনি হ'ব পাৰে গতিকে সেই ব্লাডতো আইৰণ বা হিমোগ্ল'বিনৰ কণ্টেণ্টটো বঢ়াবলৈ আপোনালোকে খুব বেছি সেই তেনেকৈ সেউজীয়া শাক পাচলি খাব লাগিব গাজৰ খাওক বিট খাওক ডালিম খাওক ছিজনেল ফ্ৰুটছখিনি যিখিনি ওলাইছে সেইখিনি খাওক আৰু এইবিলাক এতিয়া মই যিবিলাক ক'লোঁ গজালি ওলোৱা মগু বুট এনেকুৱা ধৰণৰ বস্তুবিলাক খাওক কেঁচা বাদাম খাওক এইবিলাক বস্তু খাওক আপোনালোকে আৰু আপোনালোকৰ এই যেতিয়া ব্লাডৰ যদি প্ৰব্লেমটো ভাল হৈ যায় তেতিয়া যদি আইৰণ ডেফিচিয়েঞ্চিৰ কাৰণে হৈ আছে তেতিয়াহ'লে সেই বস্তু ভাল হৈ যাব তেতিয়া আৰু নেক্সট আহি গ'ল আপোনালোকৰ ৰেষ্ট আপোনালোকে যিমান কাম কৰিছে তাৰ তুলনাত আপোনালোকে ৰেষ্ট পিৰিয়ডটো হয়তো বহুত বেছি কমকৈ কৰিছে এইটো জানি থ'ব আপোনালোকে মিনিমাম 8 আৱাৰ্ছ ডিপ শ্লিপ হ'ব লাগে চবৰে ক্ষেত্ৰত
গতিকে ডিপ স্লিপ 8 আৱাৰ্ছ গতিকে 8 আৱাৰ্ছ ভালকৈ শুৱক আপোনালোকে সেই শুৱাৰ আগমুহূৰ্তত বা শুই থকা সময়খিনিত একো বাহিৰা কথা ভাবি নাথাকিব আপোনালোকে আৰু প্ৰায় 1 ঘণ্টামানৰ আগত পৰাপক্ষত মোবাইল হওক বা লেপটপ হওক এনেকুৱা যন্ত্ৰবিলাক অকণমান আঁতৰাই ৰাখক নিজৰ পৰা ছুইচ অফ কৰি দিব পাৰে ফ্লাইট মোড কৰি দিব পাৰে চাইলেণ্ট কৰি দিব পাৰে যি কৰে কৰি দিয়ক কিন্তু মিনিমাম 1 ঘণ্টা আগত এই বস্তুটো নিজৰ ওচৰৰ পৰা আঁতৰাই ৰাখক হা আৰু ভাল গান শুনিব পাৰে আৰু গা ধুব পাৰে হা যদি টোপনি ভাল নহয় আপোনাৰ শুৱাৰ আগত গা ধোৱা অভ্যাস হওক এতিয়াতো গৰম দিন সকলোৱে ধুব চাগে আৰু সকলোৱে ধুৱে তথাপিও ঠাণ্ডা দিনত হ'লে আপোনাৰ হয়তো গা ধুব নোৱাৰি ঠাণ্ডা দিনত যদি সেইটো প্ৰব্লেম হয় সেইটোও কৈ দিছোঁ আপোনালোকে অকণমান গৰম পানীত ভৰিকেইটা অকণমান নিমখ দি পেলাই ভৰিকেইটা ডুবিয়াই ৰাখিবচোন সেইটোৱেও ঠাণ্ডা দিনত বহুত ৰিলেক্স ফিল কৰাব আৰু তেতিয়া আপোনাৰ টোপনিটো ভাল আহিব ঠিক আছে অকণমান ডিপ ব্ৰিডিং এক্সাৰচাইজো আপোনালোকে কৰিব পাৰে বহুত নাকেৰে দীঘলকৈ উশাহ টানি মুখেৰে দীঘলকৈ এৰিব লাগে হা গতিকে এনেকুৱা ধৰণৰ ডিপ ব্ৰিডিং এক্সাৰচাইজ আৰু ভালকৈ যদি শিকিব মন আছে ইউটিউবতো বহুত চাগে ভিডিঅ' পায়ে যাব আছেই চাগে নহয় পাবই আৰু সেইবিলাক চাই পেলাই অকণমান শুৱাৰ আগত কৰিব পাৰে ঠিক আছে আৰু দিনত যদিহে বৰ বেছি কাম থকা মানুহ নহয় ফিজিকেল এক্টিভিটিটো একেবাৰে কম হৈ গ'লেও বডিটো অকণমান শ্ল' ডাউন হ'বলৈ আমাৰ ষ্টাৰ্ট কৰে সেইটো কাৰণে একেবাৰে যদি ফিজিকেল এক্টিভিটি আপোনাৰ নাই সেইটো তেতিয়াহ'লে ষ্টাৰ্ট কৰি দিয়ক অকণমান এক্সাৰচাইজ ষ্টাৰ্ট কৰক ঘৰৰ ভিতৰতে আজিকালি ইমান ইজি মোবাইলতে ভিডিঅ' লগাই লওক পাৰিলে অকণমান স্পীকাৰ এটা আছে যদি সেয়া লগাই দিয়ক একদম মিউজিকত অকণমান দেৰি এক্সাৰচাইজ তেনেকৈও কৰিব পাৰে নিজৰো বহুত বেছি ভাল লাগিব তাৰপিছত গাটো ধুব ধুনীয়াকৈ কিমান ফ্ৰেছ লাগিব চাবচোন আৰু তেতিয়া লাহে লাহে আপোনাৰ বডিৰ এনাৰ্জিবিলাক পোৱা যেন লাগিব ঠিক আছে সেইখিনি মই ৰেষ্টৰ কথা ক'লোঁ ৰেষ্ট গতিকে এইখিনি কৰাৰ পিছত আপোনাৰ টোপনিটো ভাল হ'ব এনেকুৱাখিনি কৰিলে মই ঠিক আছে আৰু নেক্সটটো হৈ গ'ল ষ্ট্ৰেছ হা ষ্ট্ৰেছটো আপোনালোকে অকণমান ষ্ট্ৰেছ লৈ থাকিলেও বেছিকৈ এইবিলাক প্ৰব্লেম দেখা যায় ষ্ট্ৰেছটো সেইটো কাৰণে অকণমান কমাই দিবলৈ চেষ্টা কৰক ভাবিব যদি প্ৰব্লেম লাইফত আছে তাৰ সলিউশ্যনো আছে গতিকে সেই কথাটো ইমান ভাবি থকাৰ প্ৰয়োজন নাই বা টেনশ্যন লৈ থাকিলে আমাৰ প্ৰব্লেমবিলাকৰ সলিউশ্যন নোলায় সেই তেনেকুৱা কিছুমান পজিটিভিটি আপোনাৰ মনলৈ আনিব প্লাছ গান শুনিব ধুনীয়া ধুনীয়া নিজে মনেৰে ভাল লগা হা নিজে মনেৰে ভাল লগা কিছুমান কাম উলিয়াই ল'ব যি ভাল পায় পেইণ্টিং ভাল পায় গান শুনি ভাল পায় গান গাই ভাল পায় আজিকালি ধুনীয়াকৈ মোবাইলতে বহুত এপ লৈ থাকিবি ধুনীয়াকৈ তাতে গান চান গাই নিজৰ মাইণ্ডটো ফ্ৰেছ কৰি ৰাখিলে ফিজিকেল এক্সাৰচাইজ অকণমান কৰিলে হা বডিটো ৱাৰ্ম আপ কৰি ৰাখিবৰ কাৰণে ফ্লেক্সিবল কৰি ৰাখিবৰ কাৰণে চ' সেইখিনি কৰিব ষ্ট্ৰেছটো দূৰ কৰি ৰাখিবৰ কাৰণে ঠিক আছে এইখিনি কথা আছিলে প্লাছ আইৰণ ডিফিচিয়েঞ্চিটোৰ কাৰণে মেইনলি ওমেনৰ ক্ষেত্ৰত দেখা যায় মেইনলি আইৰণ ডিফিচিয়েঞ্চিৰ কাৰণে আৰু থাইৰয়ডৰ কাৰণে এইকেইটা মই ক'লোঁ তাৰপিছত আপোনালোকক এতিয়া মই আহোঁ পানী খোৱাটো এটা মষ্ট ইম্পৰ্টেণ্ট কথা দেই কাৰণ এইটো ঠাণ্ডা দিনতো খাটে গৰম দিনতো খাটে কিয় মই আপোনালোকক বুজাই কৈ আছোঁ হা এতিয়া গৰম দিন যিহেতু গৰম দিনত আমি বহুত বেছিকৈ ঘামি যাওঁ হয়নে নহয় ঘামি গ'লে আমাৰ বডিৰ ইলেক্ট্ৰলাইটছবিলাকো ঘামৰ লগত ওলাই যায় যিহেতু গতিকে আমাৰ ডিহাইড্ৰেশ্যন ষ্টাৰ্ট হৈ যায় বডিত যদি আমি সেইটো আকৌ ৰিফিল কৰি নাথাকোঁ বডিত গতিকে সদায় পানী খোৱাটো বঢ়াই দিয়ক গৰম দিনত আৰু যিবিলাকৰ পানী খাই থকাৰ অভ্যাস নাই সঘনে তেওঁলোকে মোৰ নিচিনাকৈ এনেকৈ এটা বটল লগত ৰাখি থৈ দিব হা এইটো মোৰো কাৰণ আগতে পানী খোৱাৰ খুব বেছি অভ্যাস নাছিলে এতিয়া লাহে লাহে মই এইটো কৰি ল'লোঁ কাৰণ যেতিয়া বটলটো লগত লৈ ফুৰিব ইটো ৰুমৰ পৰা সিটো ৰুমলৈ একদম লগত লৈ ফুৰিব হা এৰি নিদিবই আৰু যেতিয়া লগত লৈ ফুৰিব এনেই লগত লৈ নুফুৰিব 5 মিনিটৰ মূৰে মূৰে এনেকৈ খাই থাকিব যেতিয়া পানী খোৱাৰো নিয়ম আছে পানীটো আমি একেবাৰতে একদম গল গল কৰি এগাল পানী খাব নালাগে আমি এনেকৈ 5 মিনিটৰ মূৰে মূৰে চিপ লৈ লৈ পানী খালে আমাৰ কাৰণে বেছি ভাল আৰু উপকাৰী ঠিক আছে এইখিনি পানীৰ কথা ক'লোঁ আৰু ঠাণ্ডা দিনত এইটো গৰম দিনৰ কথা ক'লোঁ আৰু ঠাণ্ডা দিনত কিয় আমাৰ সেইটো হয় কেতিয়াবা দেখা যায় ঠাণ্ডা দিনত আমি ঠাণ্ডা লাগে বডিটো নাঘামে কিন্তু সেইটো কাৰণে আমাৰ পিয়াহটো বৰ বেছি আমি ফিল নকৰোঁ আৰু পিয়াহটো যিহেতু আমি ফিল নকৰোঁ
সেইটো কাৰণে আমি পানীটো ইমান কিমান খাইছোঁ বা খাইছোঁনে নাই সেইটো আমি ইমান বৰ বেছি গুৰুত্ব নিদিওঁ কিন্তু সেইটো কৰিব নালাগে ঠাণ্ডা দিনতো সমানে কুহুমীয়া পানী হ'লেও এনেকৈ বটলত লৈ ল'ব লাগে আৰু মাজে মাজে খাই থাকিব লাগে ঠিক আছে গতিকে পানীটো বহুত জৰুৰী ঠিক আছে এইখিনি কথা অকণমান মনত ৰাখিলেই হৈ যাব আৰু বডিটো অকণমান আপোনালোকে নিজৰ বডিটো নিজে কেয়াৰ কৰক তাৰোপৰি যেতিয়া আমাৰ মহিলাসকলৰ বাচ্চাৰ মাক হয় নতুনকৈ তেতিয়া আমাৰ মহিলাসকল এনেকুৱা মানে 9-10 মাহত কষ্ট কৰি বেবীটো যেতিয়া পায় মানে 9-10 মাহৰ মূৰত সেই বেবীটো পাই যেতিয়া নিজৰ গোটেই দুখ কষ্ট পাহৰি যায় এইটো মাতৃত্বৰ সুখ মই বুজি পাওঁ কিন্তু আপোনালোকে নিজৰ শৰীৰটো নিজে অকণমান গুৰুত্ব নিদিলে কোনে দিব নহয় জানো আপোনাৰ যেতিয়া আপুনি এটা নিজৰ শৰীৰৰ পৰা এটা জীৱন জন্ম দিছে আপোনাৰ শৰীৰৰ পৰা কিমানখিনি ভিটামিনছ মিনাৰেলছ কেলছিয়াম আইৰণ আপোনাৰ তেজ মঙহৰে জানো বেবীটো জন্ম হোৱা নাই গতিকে কিমানখিনি আপোনাৰ বডিৰ পৰাই গৈছে চাওকচোন গতিকে এইখিনিতো আপুনি ৰিফিল কৰিব লাগিব ন বডিটো ৰিপ্লেচ কৰিব লাগিব বেবীটো জন্ম হোৱাৰ লগে লগে নিজক বাদ দি আকৌ বেবীটো কেয়াৰতে যদি লাগি যায় কেনেকৈ হ'ব গতিকে আপোনাৰ অবভিয়াছলি আইৰণ ডিফিচিয়েঞ্চি হ'বই গতিকে তেনেকুৱা ক্ষেত্ৰত আপুনি নিজৰো সমানে কেয়াৰ লোৱাটো জৰুৰী বুলি মই ভাবোঁ আৰু মহিলাসকলে সদায় সেইটো কাৰণে আইৰণ ডিফিচিয়েঞ্চি বহুতৰ ক্ষেত্ৰতে দেখা যায় গতিকে আপোনালোকে অকণমান নিজৰ কেয়াৰত কথাখিনি অকণমান ইফাল সিফালকৈ বুজি চালেই কথাখিনি ওলাই পৰিব আপোনালোকে নিজৰ অকণমান কেয়াৰ ল'লে এই প্ৰব্লেমবিলাকৰ পৰা আপোনালোকে হাত সাৰি থাকিব পাৰিব বুলি মই ভাবোঁ 70% সলিউশ্যন এই কথাবিলাকৰ মাজতে সোমাই থাকে আৰু বাকি 30% মই অথনি কোৱা তেনেকুৱা ধৰণৰ অকণমান অসুখবিলাকলৈ ঠেলি দিছোঁ মানে ধৰি লওক হাৰ্টৰ প্ৰব্লেম হওক ডায়েবেটিছ হওক থাইৰয়ডৰ যদি প্ৰব্লেম হৈ আছে তেনেকুৱা প্ৰব্লেম হওক বা অন্যান্য আৰু যদি কিবা প্ৰব্লেম আছে তেনেকুৱাবিলাকলৈ ঠেলি দিছোঁ আৰু সেইবিলাকো একো ভয় খাবলগীয়া নহয় সেইবিলাকো ডক্টৰৰ লগত কনচাল্ট কৰাৰ পিছত টেষ্ট কৰাৰ পিছত তেওঁলোকে যেতিয়া ডায়েগন'জ হ'ব আপোনাৰ প্ৰব্লেমটো তো তেতিয়া তেওঁলোকে যেতিয়া যি এডভাইচ কৰিব সেইমতে আপোনালোকে ট্ৰিটমেণ্ট ল'লে আপোনালোকে সুফল পাব গতিকে আপোনালোকৰ বৰ বেছি চিন্তা কৰিবলগীয়া একো নাই কিন্তু এই সৰু সৰু কথাবিলাক যে আপোনালোকে যদি মন নিদিয়ে পিছত বহুত ডাঙৰ প্ৰব্লেমো হোৱাৰ চান্স থাকে গতিকে এই সৰু সৰু কথাবিলাক আপোনালোকে অকণমান মন দিব ভাল ভাল খাদ্য খাব নিজৰ ৰেগুলাৰ খানাখিনিত ভাল পৰিমাণৰ ভিটামিনছ আইৰণ এইবিলাক থকাটো খুব জৰুৰী তাৰ কাৰণে আপোনালোকে ডাঙৰ ডাঙৰ ছুপাৰ মাৰ্কেটত গৈ পেলাই যিবিলাক চব্জি কিনি আনে সেইবিলাকৰ প্ৰয়োজন নাই এই যে ৰাস্তাত বহি ত্ৰিপাল এখন বা প্লাষ্টিক এখন পাৰি পেলাই বিকে সেই তেনেকুৱা মানুহবিলাকৰ পৰা কচু দুমুঠি বিকিছে ঢেকীয়া 3 মুঠিমান লৈ নেমু 5টামান লৈ বহি আছে তেনেকুৱা মানুহবিলাকৰ পৰা কিনি আনি খাব বেছি ফ্ৰেছ পাচলি আপোনালোকে পাব আৰু সেইবিলাকত একদম ভাল আমাৰ ফ্ৰেছ ভিটামিনছখিনি আপোনালোকে পাব এইবিলাক ছুপাৰ মাৰ্কেটত আনি ষ্ট'ৰ কৰি থৈ দিয়া এই তেনেকুৱা ধৰণৰ পাচলি নহয় গতিকে আপোনালোকে অকণমান নিজৰ কেয়াৰ লওক ৰেষ্ট দিয়ক প্ৰপাৰ পানী খাওক ধুনীয়াকৈ অকণমান ফিজিকেল এক্টিভিটি যদি আপোনাৰ একেবাৰে নাই তেতিয়াহ'লে ফিজিকেল এক্টিভিটি অকণমান কৰক তাৰ উপৰি খানা পিনাখিনি টাইমত কৰক পৰিয়ালৰ টাইম দিয়াৰ লগতে নিজকো টাইম দিয়ক অকণমান আপোনালোকৰ প্ৰব্লেমখিনি নিজে ছল্ভ হৈ যাব ঠিক আছে গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু পাৰিলে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব মই ভাবোঁ কাৰণ কিয় যদি কাৰোবাৰ হেল্প হয় হওকচোন অকণমান গতিকে যদি কিবা সুধিব লগা থাকে কমেণ্টত ক'ব মই নিশ্চয় ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম আৰু ঠিক আছে তেতিয়াহ'লে পুনৰ নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিম টিল দেন বাই বাই